নমস্কাৰ গাইজ, আজি ভিডিঅ'টো বেলেগ এটা টপিকৰ ওপৰত বনাইছোঁ আৰু যিটো টপিক ফেচবুকত একদম হুলস্থুল হৈ আছে বা ছ'চিয়েল মিডিয়াত, সেইটো হ'ল অগ্নিনাভ মন্দিৰৰ ওপৰত। মানুহ গৈছে, মানুহে বিশ্বাস কৰিছে, ময়ো বিশ্বাস কৰিছোঁ, ময়ো অগ্নিনাভ মন্দিৰত গৈ আহিছোঁ। মই তাত একো প্ৰব্লেম পোৱা নাই আৰু তাত ভগৱানক ধুনীয়াকৈ আশীৰ্বাদ লৈছোঁ তেওঁ বাবাৰ আৰু যিখিনি বাবাৰ ওচৰত কৈছোঁ তাই দুই এটা অকণমান মোৰ সফল হোৱা যেনো লাগিছে। সেইটো মোৰ নিজৰ পাৰ্চনেল মন্তব্য। মোৰ ভাল লাগিছে, মই গৈছোঁ। ৰাইজৰ ভাল লাগিছে, হাজাৰ হাজাৰ লাখ লাখ ৰাইজ গৈছে। তাত বাধা দিবলৈ তোহত কোনবে মক্কেলবোৰ পণ্ডিত ওলাব আহিছ, গছকি ধৰিম। হিন্দুৱে মন্দিৰ এটা খুলিছে, সেইটো হ'ল হিন্দু মন্দিৰ। তাত আকৌ জ্বলিব পকিবলগীয়া কথা কি আছে? 500 টকাকৈ শৰাই দিছে, এইবিলাক হিচাপ যে কৰি আছ, সেই 500 টকাত আজিকালি বস্তু পায় নেকি? যেনিবা দিলেই, চবকে দিব দিয়া নাই নহয়। মইতো গৈছোঁ, শৰাই দিয়া নাই, ধুনীয়াকৈ সেৱা কৰি থৈ আহিছোঁ 21 টকা দি পেলাই। তাততো মোকতো কোনেওতো নাই কোৱা, ৰখোৱা নাই যে 21 টকা দি নোৱাৰিবি, তেনেকৈ কোনেও কোৱা নাই। চ' এনেই কিছুমান উৰা বাতৰি আৰু কিছুমান কণ্ট্ৰভাৰ্চি কৰি এনেই বিপথে পৰিচালিত কৰিবলৈ চেষ্টা নকৰাই ভাল। আৰু যদি চেষ্টা কৰে তেন্তে মোৰ নিচিনা 10টা আহিব ফালি দিব। কাৰণ এই পণ্ডিতগিৰি নুচুতাবি তহঁতে, এই বেছি জানা নেদেখাবি। বেছি জানা দেখুৱাহেঁতেন তহঁত আজি ক'ৰবাতে থাকিলি হয়। পণ্ডিতগিৰি যে নিউজত দেখাই আছোঁ গৈ গৈ শাস্ত্ৰৰ কথা কিবা কথা, ঘেণ্টা তহঁত। হিন্দুৱে মন্দিৰ এটা পাতিছে, আমি হিন্দু মানুহ হয়, অসমীয়া মানুহ হয়, আমি বিশ্বাস কৰিছোঁ, হাজাৰ জনগণে বিশ্বাস কৰিছে, ৰাইজে বিশ্বাস কৰিছে, যাব। তহঁত কেলা কোনবে পণ্ডিতগিৰি ওলাইছ? মাথাটো বেয়া হৈ যায়। ভগৱানৰ লৈ পেলাই কোনেও ইয়াত বিজনেছ কৰি থকা নাই। প্ৰথমতে জানিব লাগে কথাবিলাক। দুখনমান শাস্ত্ৰ কিবা পঢ়ি দিলেই মানুহ জ্ঞানী হৈ নাযায়। হা, উল্টা পুল্টা কথা। আৰে ফেচবুক খুলিবই নোৱাৰে, অগ্নিনাভ মন্দিৰ আমুক, অগ্নিনাভ মন্দিৰ আতামুক। সেইটো হিন্দুসকলৰ এটা পবিত্ৰ স্থান বুলিয়ে কৈছোঁ, পবিত্ৰ স্থান হয়। য'ত মন্দিৰ বুলি কওঁ, তাত যেনিবা শিৱ বাবাৰ মন্দিৰ এটা মানুহ ঘৰে খুলিলে, তাত তহঁতৰ কি হ'ল বে জ্বলিবলৈ? 500 টকাকৈ উঠিছে, হিচাপ কৰি আছে গোটেইকেইটা কেলকুলেটাৰ লৈ পেলাই একেবাৰে। আমুক লগ হ'ব, লাখ হ'ব, 2.5 লাখ হ'ব, 3 লাখ হ'ব যদি 1000 মানুহে শৰাই দিয়ে দিনত। মই গৈছোঁ, শৰাই দিয়া নাই, কিন্তু 21 টকা দি পেলাই সেৱা কৰি থৈ আহিছোঁ, চাকি জ্বলাই আৰু লিংগত পানী ঢালিছোঁ। চ' নজনাকৈ এই বিতৰ্ক কৰি নাথাকিবি ভাইহঁত। গছকি যে ধৰিম চিনি পোৱা নাই কি? মানে ভগৱানৰ লগতো তহঁতে মানে পলিটিক্স কৰ। পলিটিক্স কৰ, বেলেগত কৰ, কিবা দলত সোমাই ল। দল আছে নহয় বহুতকেইটা অসমত, তাত সোমাই লৈ পেলাই কিবা পলিটিক্স কৰ, কিবা কৰি থাক। আকৌ এইবিলাক ধৰ্মীয় অনুষ্ঠানক লৈ পেলাই পলিটিক্স কিহৰ? হা, পণ্ডিতগিৰি চুটাইছ, পণ্ডিত ওলাইছ তহঁত। কি পঢ়িছিলি তহঁতে? গীতা ভাগৱত পঢ়িছিলি? মইতো নাই পঢ়াব, মই ডেকা ল'ৰা, এইবিলাক মই নাজানো। মই পঢ়িছোঁ বুলি কোৱা নাই। এই তহঁতে যে পঢ়ি আছোঁ, তহঁতে যে বৰ যে শাস্ত্ৰ জ্ঞান দি আছোঁ, আমুক কথা কৈ আছোঁ। অগ্নিনাভ নামটো ক'ৰ পৰা আহিছে সেইটোকে ঘেণ্টা নাজানো। তহঁতে কিতাপকেইখন মেলি পেলাই চাবি। এই মানুহে যে ছোৱালী এজনীয়ে ফেচবুকত প্ৰমাণ দি দিছে নহয় যে অগ্নিনাভ নামটো কাৰ হয়, শিৱ বাবাৰে হয়, প্ৰমাণ দি দিছে। তহঁতে বৰ উস্তাদি মাৰি কৈ আছিলি নহয়। আৰু এজনী ছোৱালী, কোন এজনী নাজানো, চিনি নাপাওঁ, মক্কেল কিছুমান কৈ আছে অগ্নিনাভ মন্দিৰটোৱে নামটো এনেই দি দিছে। এই মন্দিৰৰ নাম এনেই দি দিব পাৰে নেকি? কাইলৈ মই মন্দিৰ এটা খুলি মঞ্জিল বৰা বুলি দি দিম নেকি? কথা ক'বলৈ আহিছ? আৰে কথা যদি তহঁতৰ নাই নহয়, ঘৰত যদি কাম বন নাই নহয়, এটা কাম কৰিবি। এই ৰাম মন্দিৰ খুলিছে, ৰাম মন্দিৰৰ সন্মুখত লাইন পাতি বহি যাবি, বাতি এটা মই দি দিম, যা ভিক্ষা কৰিবি তাত। বৰ শাস্ত্ৰৰ কথা কৈ থাকিব আহিছ, শাস্ত্ৰৰ কথা এইবিলাক নকবি অ' পিতাইহঁত। বেছি জ্ঞানী নেদেখাবি, বেছি জ্ঞানী দেখাবি। ভুলুকা বাঁহ চিনি পাওঁ? পিছপিনে বহুত আছে আমাৰ ঘৰ, উঘালি নাম জপ দিম। এইবিলাক কিহৰ মক্কেলামি? মন্দিৰ খুলিছে, ৰাইজে বিশ্বাস কৰিছে, ৰাইজে যাব। তহঁত কোন মানা কৰিবলৈ বে? তহঁতৰ বাপেকৰ টকা দি আমি গৈছোঁ নেকি বে? কথা অলপ চম্ভালি কবি। খালি বিতৰ্ক, কিবা এটা ভাল কাম মানুহে কৰিবই নোৱাৰে। মানুহে একো এটা ভাল কাম কৰিবই নোৱাৰা হ'ল আজিকালি। চবতে খালি বিতৰ্ক। কোনোবাই কিবা এটা ভাল কাম কৰিব, উদ্দেশ্য এটা লৈ পেলাই ভাল কাম, ভালৰ কাৰণে, ৰাইজৰ ভালৰ কাৰণে কিবা এটা কাম কৰিব, আৰু দুটামান এনেই ওপৰতে পৰিব আৰু বদনাম উলিয়াই থাকিব। তহঁতৰ ঘৰত কাম বন নাই নেকি? হা, এই ঘনীয়েহঁত আছে যদি মেখেলা ধুবি বে তহঁতে।
ক্ষমা কৰিব গাইছ, মই আজি মানে খং উঠি গ'ল, সেইকাৰণে উল্টা পুল্টা কৈছোঁ। মানে কোনোবাই মন্দিৰ খুলিছে, তাত ৰাইজে বিশ্বাস কৰিছে, ৰাইজে গৈছে, তাতে ওপৰতে দুজনমান সোমাই পেলাই উল্টা পুল্টা কমেণ্ট পাছ কৰি আছে, নিউজত হওক ছ'চিয়েল মিডিয়াত হওক। এই মানুহক বদনাম কৰিম বুলি কিয় লোৱা? আৰে যদি তেওঁলোকে যদি 2 নম্বৰী কিবা কাম কৰিছেই, যদি তেওঁলোকে যদি পইচা ঘটিম বুলি লৈছে, সেইটো ভগৱানে চাব নহয়, ঈশ্বৰে চাব। আমাৰ কাম কি, আমাৰ কৰ্তব্য কি? আমাৰ কৰ্তব্য হ'ল আমি ভগৱানক মানিছোঁ, বিশ্বাস কৰিছোঁ, তেওঁৰ পৰা কিবা এটা পাম বুলি আশা লৈ গৈছোঁ, আৰু তেওঁক আমি গৈ পেলাই পূজা কৰিছোঁ, সেৱা কৰিছোঁ, তেওঁৰ চৰণত ধৰিছোঁ, আৰু তেওঁক আমি কিবা এটা মাগিছোঁ আৰু বিশ্বাস কৰিছোঁ, সেইটো কাৰণে আমি তালৈ গৈছোঁ। কিন্তু তোমালোকৰ আকৌ জ্বলিবলগীয়া কি হ'ল? কিয় জ্বলিব কিয় লাগে? জ্বলিবলগীয়া কোনো কথাই নাই নহয়, ইয়াত জ্বলিব নালাগেতো। মাথাৰ গণ্ডগোল ঘটিছে নেকি? কোনোবাই যদি টকা ঘটিম বুলি লৈছে, সিহঁতে টকা ঘটক। অগ্নিনাম মন্দিৰৰ যোনটো কমিটি হওক, সমিতি হওক, যিয়ে নহওক, বা বাইদেউগৰাকী যদি টকা ঘটিম বুলি লৈছে, তেওঁলোকক পাপে চুব, তোমালোকক নিশ্চয় নহয়। এনেই মাথা কিয় মাৰি আছে? আমি বিশ্বাস কৰিছোঁ, আমি গৈছোঁ, তাত তোমালোক ক'বলৈ কোন? নক'বা। সেইটো কাৰণে গাইজ মই তেনেকৈ ক'লোঁ ভিডিঅ'টোত, খং উঠিছে। কাৰণ মানে এই বেছি জানা দেখুৱাই যে, বেছি জানা দেখুৱালে মই অলপ বেয়া পাওঁ, মানে সেইটো উঠি যায়। সেইকাৰণে অলপ বেছি জানাবিলাক দেখুৱাই নাথাকিব। সমাজত আৰু বহুত কাম আছে কৰিবলগীয়া। সমাজত অকল ধৰ্ম কৰি থাকে কামটো নহয়, সমাজত বহুত কৰিবলগীয়া কাম আছে। তো ইমান দুখীয়া মানুহ আছে, ৰাস্তাত পৰি থাকে, খাবলৈ নাপায়, সেইবিলাক কাম কৰকচোন, দিয়ক দুপইচা। দুপইচা আজিলৈকে 1 টকা কাকো দি পোৱা নাই। ভিক্ষাৰী এজনক আপোনালোকে আজিলৈকে ভাত খুৱাই পাইছে? তেনেকৈ খুৱাই চাবচোন। এতিয়া আকৌ কোনোবা কেইটামানে নকবি তই খুৱাই পাইছোঁ নেকি, নক'ব তেনেকৈ। মই আকৌ খুৱাবলৈ গ'লে এই ভিডিঅ' বনাই খুৱাবলগীয়া নাই। যিটো পাৰিছোঁ, মোক মানে যিটো মোৰ অকাত, 10 টকা পাৰোঁ, 2 টকা পাৰোঁ, 5 টকা পাৰোঁ, যি দিছোঁ তো মনৰ খুচিমতে মই দিছোঁ, বা চবেই দিয়ে তেনেকৈ। অকল মই দিওঁ নহয়, গোটেই অসমৰ ৰাইজে দিয়ে চাগৈ তেনেকৈ। সেইকাৰণে কৈছোঁ, এই তেনেকুৱা কাম কিছুমান কৰক। ৰাইজৰ কিবা এটা ভাল হোৱা কাম, ৰাইজৰ ক্ষতি হোৱা কামবিলাক কিয় কৰে? যদি ভাল, ৰাইজৰ কিবা এটা ভাল হওক, সেইটো কাম কৰক। বাইদেউগৰাকীয়ে ভাবিছে মন্দিৰ এটা খুলিছোঁ, ৰাইজৰ কিবা উপকৃত হ'ব, সেইটো কাৰণে বাইদেউগৰাকীয়ে মন্দিৰটো খুলিছে, ৰাইজ গৈছে, ৰাইজে তাৰ পৰা উপকৃত হৈছে। চ' তেনেকুৱা কিছুমান কাম কৰক, যিটো কামে মানুহৰ অনিষ্ট নহওক, ৰাইজৰ ভাল হওক, তেনেকুৱা কিছুমান কাম কৰক। এনেই অযথা বিতৰ্ক নকৰিব, বিতৰ্ক কৰিলে এডাল ছুটি যায়। সেইকাৰণে বেয়াকৈ কৈছোঁ, আৰু ইয়াতকৈ বেয়াকৈ ক'ব লাগিছিল, কিন্তু নকওঁ। আৰু গাইজ মই বিশ্বাস কৰিছোঁ, শিৱসাগৰ নাজিৰালৈ গৈছোঁ, মন্দিৰত সেৱা কৰিছোঁ, আহিছোঁ। চ' আপোনালোকেও যদি বিশ্বাস কৰিছে, আপোনালোকৰ মনত যদি বিশ্বাস আছে যে মোৰ কিবা এটা হ'ব, আশা সপোন যিবোৰ আছে, আপোনালোকে যাব পাৰে। কাৰো কথা শুনি লাভ নাই। মই বিশ্বাস কৰিছোঁ, মই যাম, মোৰ কথা, আপোনালোক ক'বলৈ কোন? তেনেকুৱা কথা, আপোনালোকেও যাওক, তাত একো বেয়া কথা নহয়। আৰু অলপ কষ্ট হ'ব, বয়সস্থ মানুহৰ অলপ কষ্ট হয় লাইন চাইন পাতোঁতে, এনেই বাকী একো আপোনালোকে কষ্ট নাপায়। এইবিলাক চব উৰা বাতৰি, এনেই বিশ্বাস কৰি নল'ব। মই নিজে গৈ আহিছোঁতো, একো প্ৰব্লেম নাই। খালি অকণমান লাইন পাতোঁতে অকণমান খালি প্ৰব্লেম হয়, বয়সস্থ মানুহ থাকে কাৰণে, বাকী একো কথা নাই। আপোনালোকে ধুনীয়াকৈ যাব পাৰে, আৰু ধুনীয়াকৈ সেৱা সৎকাৰ কৰি আহিব পাৰে। আৰু আপোনালোকে বিশ্বাস কৰক, আৰু মানে ভগৱানক খালি বিশ্বাসটোহে মেইন ন, বিশ্বাস কৰিলে সকলো পায়। এনেই মানুহবিলাকৰ কথা শুনি লাভ নাই, উৰা বাতৰি কিছুমান উলিয়াই থাকিব পাগলৰ দৰে, আৰু এই মানুহবোৰক পাগল কৰি মাৰিছে। মানে ফেচবুক নিউজ চাবই নোৱাৰি, মানে একেটা কথাই, অগ্নিনাভ মন্দিৰ, অগ্নিনাভ মন্দিৰ। ভাল কাম কৰিলেও বিতৰ্ক, বেয়া কাম কৰিলেতো বিতৰ্ক হৈ ভাল কাম এটাও কৰিব নোৱাৰে এখন অসমত। আপুনি যদি অকণমান যদি উঠে নহয়, আমাৰ অসমীয়া মানুহজাকে টানি নমাব। এইটো চৰিত্ৰ থাকি গ'ল আৰু। সেইটো কাৰণে অসমীয়া জাতি আজি একোডাল নাই, জিৰ' লাডুগুটি। এইখিনিয়ে ক'বলগীয়া আছিল আজি। অলপ মানে খং উঠি আছিল, সেইটো কাৰণে উজাৰি দিলোঁ। আৰু বেয়া চেয়া নাপাব কোনেও, অকণমান দুটামান বেয়া মাতো মাতি দিলোঁ। চ' বেয়া নাপাব কোনেও, আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আৰু ক'বলগীয়া নাই, যি ক'বলগীয়া আছে কৈ দিলোঁ। গুড বাই।